নমস্কাৰ বন্ধু বান্ধৱীসকল, মই গোবিন্দ গোহাঁই আপোনালোকক আমাৰ ইউটিউব চেনেল আছাম কেৰিয়াৰলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধুসকল। আজি কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। তিনিটা গুৰুত্বপূৰ্ণ খবৰ, ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল। কি তিনিটা গুৰুত্বপূৰ্ণ খবৰ, আপোনালোকে যদি অসমৰ স্থায়ী বাসিন্দা আৰু ভাৰতবৰ্ষৰ নাগৰিক হয় তেন্তে আপোনালোকৰ কাৰণে বহুতো গুৰুত্বপূৰ্ণ খবৰ বন্ধুসকল। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কাৰণ ইয়াৰ যদি এটা খবৰ মিছ হৈ যায় আপোনালোকৰ জীৱনত বহুতো প্ৰভাৱ পৰিব পাৰে। ইয়াৰ এটা নহয় এটা আপোনালোকৰ জীৱনৰ লগত খাপ খাবই। তো বন্ধুসকল, নিজৰ লগতে আৰু 10জনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে এই খবৰকেইটা পায়, গুৰুত্বপূৰ্ণ খবৰ, যাতে আপোনাৰ লগতে তেওঁ আৰু 10জন মানুহ উপকৃত হয় আমাৰ কামনাত। আজি 1 নৱেম্বৰ 2019 তাৰিখ। তো বন্ধু বান্ধৱীসকল, আহক আজি অসমবাসীৰ বাবে কি তিনিটা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে, আৰম্ভণিৰ পৰা শেষলৈকে চাওক। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা সৰু ৰিকুৱেষ্ট থাকিলে আপোনালোকে, যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষত থকা ন'টিফিকেশ্যন বেলটো ক্লিক কৰি দিব, আৰু ভিডিঅ'টো যদি লাইক কৰা নাই এতিয়া এটা লাইক কৰক, আৰু আমাৰ মনোবল বঢ়াওক যাতে আমি নেক্সট আৰু ভিডিঅ' বনাই গৈ থাকিব পাৰোঁ আপোনালোকৰ কাৰণে। তো বন্ধুসকল, আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। বন্ধু বান্ধৱীসকল, প্ৰথম খবৰটো আহিছে আধাৰ কাৰ্ডক লৈ। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিবলৈ পাইছে। আধাৰ কাৰ্ডক লৈ প্ৰথমটো ন'টিফিকেশ্যনছ আহিছে, মই কৈ গৈছোঁ শুনিব। ইউনিক আইডেণ্টিফিকেশ্যনছ অথৰিটি অফ ইণ্ডিয়া, চমুকৈ UIDAI এক নতুন নিয়ম কৰিছে আধাৰ কাৰ্ডত নিজৰ নাম, লিংগ আৰু জন্মৰ তাৰিখ সলনি কৰাটো। এই নতুন নিয়ম অনুসৰি আপুনি এতিয়াৰে পৰা আধাৰ কাৰ্ডত নিজৰ নাম, লিংগ আৰু জন্মৰ তাৰিখ সলনি কৰিবলৈ মাত্ৰ দুবাৰহে সুবিধা পাব। ইয়াৰ পিছত যি তথ্য থাকিব তাক কেতিয়াও সলনি কৰিব নোৱাৰিব। হয় বন্ধু বান্ধৱীসকল, ইয়াক মাত্ৰ দুবাৰ অপশ্যন দিয়া হৈছে আধাৰ কাৰ্ডত এইবোৰ চেঞ্জ কৰাৰ, ঠিক আছে। পূৰ্বৰ নিয়ম অনুসৰি আধাৰ কাৰ্ডত যিকোনো সময়তে নিজৰ নাম, লিংগ আৰু জন্মৰ তাৰিখ শুধৰাব পৰা হৈছিল, কিন্তু বৰ্তমান UIDAIৰ নতুন নিয়ম অনুসৰি ইয়াক শুধৰাবলৈ দুবাৰহে মাত্ৰ আপোনালোকে সুযোগ পাব, ঠিক আছে। গতিকে নিজৰ বাসস্থান সলনি কৰা সকলে নিজৰ আধাৰ কাৰ্ড আপডেট কৰাটো অতিকৈ প্ৰয়োজনীয় হ'ব, ঠিক আছে। ইয়াৰ বাবে স্থানীয় আধাৰ কেন্দ্ৰলৈ গৈ নিজৰ আধাৰ কাৰ্ড আপডেট কৰিব লাগিব বন্ধু বান্ধৱীসকল। ইয়াৰ পিছৰ খবৰটো আছে ষ্টেট বেংকৰ অৰ্থাৎ SBIৰ, ঠিক আছে বন্ধুসকল। যিসকলৰ SBIত একাউণ্ট আছে আৰু যিসকলে SBIৰ ATM আছে তেওঁলোকক লৈ এটা ডাঙৰ খবৰ আছে। তো আজি 1 নৱেম্বৰ 2019 তাৰিখৰ পৰা এইটো লাগু হ'ব, ঠিক আছে বন্ধুসকল। আৰু তাৰ আগত এটা ডাঙৰ খবৰ দি আছোঁ। 1,17,000 কৰ্মচাৰী অসমত চাকৰি হেৰুৱাবলৈ গৈ আছে। তেওঁলোকনো কোন, আহক তেওঁলোকৰ খবৰটো আগতীয়াকৈ জানি লওঁ, ঠিক আছে বন্ধুসকল। অসম চৰকাৰৰ নতুন সিদ্ধান্ত গ্ৰহণ। 1 নৱেম্বৰৰ পৰা বিদ্যালয়সমূহত ৰন্ধা নহয় মধ্যাহ্ন ভোজন। কাইলৈৰ পৰা প্ৰযোজ্য হ'ব এই নতুন নিয়ম। অসম চৰকাৰৰ সৰ্বশিক্ষা মিছনৰ অধীনত থকা বিদ্যালয়সমূহত যি মধ্যাহ্ন ভোজনৰ খাদ্য যোগান ধৰা হৈছিল, সেই মধ্যাহ্ন ভোজনৰ খাদ্য এতিয়া বিদ্যালয়সমূহত ৰন্ধা নহয়, কাৰণ অসম চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা খাদ্যহে যোগান ধৰা হ'ব বিদ্যালয়সমূহত। তো বন্ধুসকল, আপোনালোকে গম পাইছে যে আগতে যিসকলে ৰান্ধনীয়ে বিদ্যালয়ত খাদ্য যোগান ধৰিছিল আৰু খাদ্য ৰান্ধিছিল, তেওঁলোকে এতিয়াৰ পৰা এই চাকৰিসমূহ হেৰুৱাবলৈ গৈ আছে, ঠিক আছে বন্ধু বান্ধৱীসকল। ইয়াৰ পিছৰ 3 নম্বৰ খবৰটো আছে ষ্টেট বেংকক লৈ। মই আগতে আপোনালোকক জনাইছোঁ যে এটা বৃহৎ ডাঙৰ খবৰ আছে। তো আহক বন্ধুসকল, জানি লওঁ কি নিয়ম। 1 নৱেম্বৰৰ পৰা সলনি হ'ব বেংকৰ এই নতুন নিয়মসমূহ। আপোনাৰ ওচৰত পৰিব পোনপটীয়া প্ৰভাৱ, ঠিক আছে। 1 নৱেম্বৰৰ পৰা এইখিনি কাৰ্যকৰী হ'ব বুলি কৈছে। যিটো 1 নম্বৰত আহিলে, যদি আপুনি ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক তেন্তে 1 নৱেম্বৰৰ পৰা সলনি হ'ব আপুনি জমা ৰখা ধনৰ সুদৰ হাৰ, ঠিক আছে। দেশৰ 42 কোটি গ্ৰাহকৰ ওপৰত পৰিব ইয়াৰ প্ৰভাৱ। SBIৰ 9 অক্টোবৰৰ ঘোষণা অনুসৰি 1 লাখ টকালৈ ডিপ'জিটত সুদৰ হাৰ 0.25% হ্ৰাস কৰি 3.25% কৰা হৈছে, ঠিক আছে বন্ধুসকল। এইটো এটা বৃহৎ ডাঙৰ খবৰ। প্ৰায় 3.25% ইণ্টাৰেষ্ট বঢ়াই দিয়া হৈছে। 1 লাখ